তো গতিকে আপুনিও গোটেই কথাটো চিন্তাধাৰা কৰক যে একত্ৰীকৰণৰ যিটো যাত্ৰা, যিটো জোৱাৰ, যিটো প্ৰক্ৰিয়া, কোনো শক্তিয়ে এইটো আৰু ধৰি ৰাখিব নোৱাৰে। মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া এই গোটেই বিষয়বস্তুটো প্ৰক্ৰিয়াটো যেনেকৈ ওপৰঙা থুলুঙা পাতলভাৱে তেখেতে যিখিনি মন্তব্য বক্তব্য দাঙি ধৰিছে, এইটো আপোনালোকে বা আমি সকলোৱে দেখিছোঁ। আৰু তাত যদি বিশ্লেষণ কৰা যায়, তেখেতৰ যিটো চিন্তাধাৰা বা তেওঁ যিখিনি কথা মনৰ পৰা কৈছে, মুখেদি কৈছে, ইয়াত যদি আমি অলপ যদি বিচাৰ কৰি চাওঁ, কিবা অলপ ভয় লগা, কিবা বেয়া পোৱা, আক্ৰোশ মনোভাৱ, খং হোৱা, তেনেকুৱা তেখেতৰ যিটো বডি লেংগুৱেজ, তেখেতৰ চেহেৰা পাতিত যিটো ফুটি উঠিছে, সেইটো তেনেকুৱা যেন দেখে। ৰাজনীতি, উন্নতি, একত্ৰীকৰণ, ইয়াত খং হ'বলৈ কি আছে, বেয়া পাবলৈ কি আছে, ইয়াত নাৰ্ভাছ ঘাবৰাবলগীয়া কি আছে? এইটো যোগদান কাৰ্যসূচী, ইয়াৰ মূল অৰ্থটো হ'ল স্থায়ী শান্তি, স্থায়ী উন্নতি, স্থায়ী প্ৰগতি কৰাৰ কাৰণে এই আজি যোগদান কাৰ্যসূচীটো হৈছে। ইতিগতভাৱে मानगोनां हितेश बसुमतारी बिथांखौ जोंनि UPPL राजखान्थि हान्जायाव आंबो बरायबाय। মই বেছি দীঘলীয়া বক্তব্য ৰাখিবৰ কাৰণে ইয়াত প্ৰয়োজন আছে বুলি মই নাভাবো। ইতিমধ্যে মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াই খুব ধুনীয়াকৈ কথাটো কৈছে, কাম্পা বৰগয়াৰী ডাঙৰীয়াই কথাটো কৈছে। এই যিটো ঘটনা তথা কাৰ্যসূচী তথা এটা উৎসৱমুখী যেটো এটা ঢৌ যেটো আহিছে, সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী ৰাইজ যোগদানৰ যেটো কাৰ্যসূচী, এটো অকল ইয়াত আজি আৰম্ভ নহয়, এটো কন্টিনিউয়াস এটা প্ৰসেস, লাগাতাৰ এটা প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়াটো নিশ্চয় কোনো এজন ব্যক্তি, সমাজৰ শ্ৰেণী, দল সংগঠন বেয়া পাবলৈ, অসুবিধা পাবলৈ আৰু সেইটো বেলেগ ধৰণৰ এইটো ভাবাৰ কাৰণে কোনো প্ৰয়োজন নাই বুলি মই আশা কৰোঁ। মূল কথাটো হ'ল একতা, একত্ৰীকৰণ। এই একতা তথা একত্ৰীকৰণ শব্দটো নিশ্চয় কোনো ব্যক্তি, কোনো শ্ৰেণী, কোনো ভাষা, কোনো ধৰ্মাৱলম্বী ৰাইজ, ব্যক্তি, দল সংগঠনৰ কেতিয়াও একতা বিষয়বস্তুটো কেতিয়াও কাৰো ক্ষতিকাৰক হ'ব নোৱাৰে। য'ত একতা আছে তাত শান্তি আছে, য'ত একতা আছে তাত উন্নতি আছে, য'ত একতা আছে তাত প্ৰগতি আছে। তো গতিকে এই প্ৰগতিটো আমি বিচাৰোঁ, সমগ্ৰ ৰাইজে, ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজে। এই উন্নতিটো আমি বিচাৰোঁ, স্থায়ী শান্তিটো আমি বিচাৰোঁ। আজিতো বেয়া পাবলৈ, অসুবিধা পাবলৈ একো নাই। প্ৰসংগত কথাটো ক'ব বিচাৰিছোঁ, ইচ্ছা নাই কথাটো মই উল্লেখ কৰিবৰ কাৰণে মই ইচ্ছা নাই। আমাৰ মাননীয় দিনैनि बे मेहेरगोनां हाबाफारियाव ব্যক্তিগতভাৱে मानगोनां हितेश बसुमतारी बिथांखौ जोंनि UPPL राजखान्थि हान्जायाव आंबो बरायबाय। এই যিটো ঘটনা তথা কাৰ্যসূচী তথা এটা উৎসৱমুখী যেটো এটা ঢৌ যেটো আহিছে, সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী ৰাইজ যোগদানৰ যেটো কাৰ্যসূচী, এটো অকল ইয়াত আজি আৰম্ভ নহয়, এটো কন্টিনিউয়াস এটা প্ৰসেস, লাগাতাৰ এটা প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়াটো নিশ্চয় কোনো এজন ব্যক্তি, সমাজৰ শ্ৰেণী, দল সংগঠন বেয়া পাবলৈ, অসুবিধা পাবলৈ আৰু সেইটো বেলেগ ধৰণৰ এইটো ভাবাৰ কাৰণে কোনো প্ৰয়োজন নাই বুলি মই আশা কৰোঁ। মূল কথাটো হ'ল একতা, একত্ৰীকৰণ। এই একতা তথা একত্ৰীকৰণ শব্দটো নিশ্চয় কোনো ব্যক্তি, কোনো শ্ৰেণী, কোনো ভাষা, কোনো ধৰ্মাৱলম্বী ৰাইজ, ব্যক্তি, দল সংগঠনৰ কেতিয়াও একতা বিষয়বস্তুটো কেতিয়াও কাৰো ক্ষতিকাৰক হ'ব নোৱাৰে। য'ত একতা আছে তাত শান্তি আছে, য'ত একতা আছে তাত উন্নতি আছে, য'ত একতা আছে তাত প্ৰগতি আছে। তো গতিকে এই প্ৰগতিটো আমি বিচাৰোঁ,
সমগ্ৰ ৰাইজে ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজে এই উন্নতিটো আমি বিচাৰোঁ, স্থায়ী শান্তিটো আমি বিচাৰোঁ। আজিৰ যেটো যোগদান কাৰ্যসূচী ইয়াৰ মূল অৰ্থটো হ'ল স্থায়ী শান্তি, স্থায়ী উন্নতি, স্থায়ী প্ৰগতি কৰাৰ কাৰণে এই আজি যোগদান কাৰ্যসূচীটো হৈছে। এইটো বেয়া পাবলৈ, অসুবিধা পাবলৈ একো নাই। প্ৰসংগত কথাটো ক'ব বিচাৰিছোঁ, ইচ্ছা নাই কথাটো মই উল্লেখ কৰিবৰ কাৰণে মই ইচ্ছা নাই। আমাৰ মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া এই গোটেই বিষয়বস্তুটো প্ৰক্ৰিয়াটো যেনেকৈ ওপৰঙা থুলুঙা পাতলভাৱে তেখেতে যিখিনি মন্তব্য বক্তব্য দাঙি ধৰিছে, এইটো আপোনালোকে বা আমি সকলোৱে দেখিছোঁ। আৰু তাত যদি বিশ্লেষণ কৰা যায়, তেখেতৰ যিটো চিন্তাধাৰা বা তেওঁ যিখিনি কথা মনৰ পৰা কৈছে, মুখেদি কৈছে, ইয়াত যদি আমি অলপ যদি বিচাৰ কৰি চাওঁ, কিবা অলপ ভয় লগা, কিবা বেয়া পোৱা, আক্ৰোশ মনোভাৱ, খং হোৱা, তেনেকুৱা তেখেতৰ যিটো বডি লেংগুৱেজ, তেখেতৰ চেহেৰা পাতিত যিটো ফুটি উঠিছে, সেইটো তেনেকুৱা যেন দেখে। ৰাজনীতি, উন্নতি, একত্ৰীকৰণ, ইয়াত খং হ'বলৈ কি আছে, বেয়া পাবলৈ কি আছে, ইয়াত নাৰ্ভাছ ঘাবৰাবলগীয়া কি আছে? তো গতিকে আপুনিও গোটেই কথাটো চিন্তাধাৰা কৰক যে একত্ৰীকৰণৰ যিটো যাত্ৰা, যিটো জোৱাৰ, যিটো প্ৰক্ৰিয়া, কোনো শক্তিয়ে এইটো আৰু ধৰি ৰাখিব নোৱাৰে। আমি আগুৱাই যাম, সকলোৱে আগুৱাই আহি আছে, আগুৱাই আহিব। এই অঞ্চলৰ সৰ্বাংগীন শান্তি, সম্প্ৰীতি, উন্নয়ন, একতা, প্ৰগতিৰ কাৰণে UPPL দলত একত্ৰিত হৈ পেলাই যাত্ৰাত যাত্ৰী হিচাপে সকলোৱে অংশগ্ৰহণ কৰিবৰ কাৰণে এই কথাকে অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।